টাৱাঙত আটাইবোৰ টুৰিষ্ট স্পট চাবলগীয়া নহয় গতিকে এই ভিডিঅ'টোত চাওক সময় যদি হাতত কম আছে কি চাব কি এৰিব ভিউ চাওক এবাৰ ভিউ চাওক এইটো হ'ল নুৰানাং ৱাটাৰফল যেটো জং ৱাটাৰফল বুলি কয় চিলাবাছৰ পৰা ওলাই সিধা যাব নুৰানাং ৱাটাৰফল বা জঙত থকা বাবে জং ৱাটাৰফলটো জং ৱাটাৰফলৰ পৰা ওলাই আমি পালোগৈ টাৱাঙৰ আটাইতকৈ ডাঙৰ মনেষ্ট্ৰীটো আয়ান তুমি দেখাতে অকমানি কিন্তু তুমিতো মিনি গুগল সো মনেষ্ট্ৰীৰ বিষয়ে অকমান কোৱাচোন কি হয় মনেষ্ট্ৰীটো আমি কিয় চাব আহিছো এইটো মানে মনেষ্ট্ৰী বহুত খাস হয় কিয় মানে এইটো মনেষ্ট্ৰী এছিয়াৰ সেকেন্ড লাৰ্জেষ্ট আৰু ইণ্ডিয়াৰ ফাৰ্ষ্ট লাৰ্জেষ্ট এছিয়াৰ সেকেন্ড লাৰ্জেষ্ট ইমান ডাঙৰ মনেষ্ট্ৰী সেইকাৰণে আমি এটা ঘূৰিব আহিছো সেই ইটো মানে এটা মানে কি ইটো মানে 14 দালাই লামাৰ মানে ইটো মানে 14 দালাই লামাৰ মানে ইটো মানে বাৰ্ড প্লেছৰ হিচাপে মানে ইটো মানে বনোৱা গৈছে এইটো মোৰ নেফিউ বৰ মৰম লগা ইমান যে ইনফৰমেশ্যন থাকে তাৰ লগত দেখাত অকমানি পিছে একেবাৰে কণ জলকীয়া কি হৈছে ইমান দূৰ যাব নোৱাৰো এনেও মন্দিৰ মছজিদ বুদ্ধিষ্ট মনেষ্ট্ৰী এনেকুৱা ধৰণৰ বস্তুবোৰ এনেও খুব পিচফুল হয় আৰু ইয়ালৈ আহি অত্যন্ত পিচফুল পৰিৱেশ দেখিছেই গেটৰ পৰা একেবাৰে দীঘলীয়াকৈ এটা খুব ডাঙৰ প্লেচ বুদ্ধিষ্ট মনেষ্ট্ৰী যিহেতু এছিয়াৰ সেকেন্ড লাৰ্জেষ্ট মনেষ্ট্ৰী আৰু ইণ্ডিয়াৰ ফাৰ্ষ্ট লাৰ্জেষ্ট আমাৰ কলেই কণমানিটোই গতিকে খুব ধুনীয়া এটা পৰিৱেশ চাগে সকলোতে ভিডিঅ' কৰিব নিদিবও পাৰে কিন্তু যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে মনেষ্ট্ৰীৰ মেইন পাৰ্ট য'ত প্ৰাৰ্থনা কৰা হয় এইটো কোনো সাধাৰণ মনেষ্ট্ৰী নহয় ইয়াত আপুনি যদি অকলেও সোমাই আপোনাৰ এনেকুৱা লাগিব যেন লগত আৰু কোনোবা আছে মনেষ্ট্ৰীটোৰ বিষয়ে ভালদৰে এদিন ক'ম কাৰণ ইয়াৰ বিষয়ে ক'বলগীয়া দেখুৱাবলগীয়া বহুত কিবা কিবি আছে আৰু এয়া মনেষ্ট্ৰীটোৰ লগত লাগি থকা মিউজিয়ামটো বিভিন্ন ধৰণৰ বহু পুৰণি বস্তু ইয়াত দেখিবলৈ পাব ভালদৰে এটা ভিডিঅ' অকল মনেষ্ট্ৰীটোৰ ওপৰতে বনাম মনেষ্ট্ৰীটোক বাই দি আমি যাবলৈ ওলালোঁ সেই যে দেখিছে গল্ডেন কালাৰৰ দূৰত সেই টেম্পলটোলৈ 17th চেঞ্চুৰীতে বনোৱা এই বুদ্ধিষ্ট টেম্পলটো আজিও নতুন যেন হৈ আছে ইয়াৰ ভিতৰত সোমাই আপোনালোকে দেখিব ভিতৰত বুদ্ধদেৱৰ জীৱনৰ আটাইবোৰ ষ্টেজ আৰু আটাইবোৰ কাহিনী ইয়াত অংকন কৰি থোৱা আছে টেম্পলৰ পৰা ওলাই গুচি যাওক টাৱাং মাৰ্কেট প্লেচ কিবা খাব লাগিলে বা কিবা লাগতিয়াল বস্তু লাগিলে ইয়াত এভেইলেবল অপশ্যন আছে এয়া টাৱাঙৰ ৱাৰ মেমৰিয়েল 1962 যুদ্ধৰ সময়ত শ্বহীদ হোৱা লোকসকলৰ মেমৰিজত এই ঠাইখন বনোৱা হৈছিলে আপুনি জানেনে 6 দালাই লামাৰ জন্ম টাৱাঙতে হৈছিলে আৰু এয়া তেখেতৰ বাৰ্থ প্লেচ হাতত যদি সময় কম থাকে তেতিয়াহ'লে এই জেগাটো স্কিপ কৰিব পাৰে তাৰ লগতে আপোনালোকে স্কিপ কৰিব পাৰে এই চুকজাম ব্ৰিজখন এই ব্ৰিজখন সময় আৰু খৰচৰ হিচাপত বৰ বেছি এটা ৱৰ্থ ইট নহয় চুকজাম ব্ৰিজ এইখনত আচলতে ডাঙৰ এই ব্ৰিজখন চাবলৈকে বহুত কিবা এক্সট্ৰাঅৰ্ডিনাৰী নাই আৰু বহুত দূৰ ট্ৰেভেল কৰিব লাগে খুব অফ ৰোডিং ৰাইড হ'ব যদি আপোনালোকে আহে যদি চাবলগীয়া বেলেগ জেগা আছে বা কম সময় হাতত লৈ আহে তেতিয়াহ'লে এইখন আপোনালোকে নাচালেও হ'ব মই যেনেকুৱাকৈ ভিডিঅ'ত দেখাইছোঁ অকণমান সেনেকুৱাই দেখিবলৈ বহুত বেছি একো নাই তাতকৈ ধুনীয়া ধুনীয়া স্পট আছে যদি তেওঁ চাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে আৰু ফাইনেলি চাবলৈ যাব মাধুৰী লেক আৰু বুমলা পাছ আটাইবোৰৰে বেলেগকৈ ভালদৰে ভিডিঅ' বনাম আজিলৈ এইখিনিয়ে বাই